এখন ওয়াল দেখিছে নহয়, এখন ওয়াল মানে আমি এক্সামত কি কৰিছিলো, গেটেদি সোমাই আহে লগৰ এটাই, তাৰপিছত আমি ইফালেদি নকলবোৰ পাছ কৰাই দিওঁ, জাপ মাৰি পাৰ হৈ গৈছিলো। এনেকুৱা চৈতান আছিলো। কাজ আৰু মই আমি দুইটাই গামলা আম দেখিছে নহয়, এইপিনে বহি গৈছো খাবলে। মিঠা আছে, বহুত মিঠা। কম কৰিব লাগিব, দেখা নাই ইমান গাল আছে, দেখা নাই। গা চা ধুম, গা চা ধুই আকৌ যাম চাবই। কেনেকুৱা লাগিছে কৈ দিছোন, আমটো মিঠা নে টেঙা? গোটেইখিনি খাই শেষ নকৰিলোঁ। ভাইটি আছে, ভাইটিও খাব হেনো, সেইটো কাৰণে ভাইটিৰ কাৰণে থৈ দিলোঁ। গা ধুই লওঁ, পেট ভৰি গ'ল। আজি বহুত দিনৰ মূৰত মানে অকণমান বতৰটো দাঙিছেতো, মানে ৰ'দ দিছে, সেইটো কাৰণে একদম কাপোৰ মেলি দিয়া হৈছে। কাপোৰ এফালে মা কাপোৰ ধুয়ে আছে এতিয়াও। গা চা ধুলোঁ, গা চা ধুই ৰুমত আহিলোঁ, ৰুমত আহি ষ্টাইল কৰিলোঁ। এইখিনি গজিবৰ কাৰণে কি লগাব লাগিব ইয়াত কমেণ্ট কৰি জনাব নেকি। এইফালে জয়গুৰু মন্দিৰ আছে, মই এতিয়া এতিয়া গৈ থাকোঁ নেকি। মই এঘৰত আহিলোঁ আৰু ইয়াত সৰু সৰু ল'ৰাখিনি মানে আম পাৰি আছে, সুধোংগে ভিতৰত গৈ কি আছে। এই পাতটো মানে লাগিছিলে তো ভাইটিহঁতক কৈছিলোঁ, ভাইটিহঁতে বোলে ঘৰৰ মানুহ নহয় বোলে। কিহত পঢ়ি আছা ভাইটি? 6 কোন স্কুল? SB। তুমি? বাথৌ মিছন। এইটো এই বাথৌ মিছনত পঢ়ে। আৰু ভাইটি তুমি ক'ত পঢ়া? এই মাথা পাতিব। ঐ ভাইটি পঢ়িছিলে আৰু ইয়াততো মানুহ চানুহ নাই, আৰু এঘৰত যাওঁ। পাতটোৱে আনিব গৈছিলোঁ, তো এঘৰত গ'লোঁ। এঘৰত মাইকী মানুহ এজনীয়ে ক'লে আমাৰ মানে মন্দিৰৰ ছিঙি দিব নোৱাৰে। তাৰপিছত আৰু এঘৰত গ'লোঁ, মতা মানুহটোও ক'লে যে ইয়াৰ পৰা ছিঙি দিব নোৱাৰে। তাৰপিছত বেলেগত ৰুই থোৱা আছিলে, তো তাৰ পৰা ছিঙি আনিলোঁ। সেইটোৱে পাতটো। আকৌ কঁঠাল খাম। কঁঠাল খাই ইমান ভাল নাপাওঁ বাৰু। কঁঠাল খালে এঠা লাগে, সেইটো কাৰণে মই কঁঠাল খাব মন নাযায়। খাই দিলোঁ, গুটিখিনি হিচাপ কৰিছোঁ। 14টা খাই দিলোঁ। এক কাঁহী আগত খালে মা আৰু দেউতা ভাইটিয়ে। মায়ে কি কৰি আছে হ'ব নেকি? চাওক মায়ে কি এইবিলাক কৰি আছে। কি হয় চুব পাৰিছে জানো? এইটো যিটো আচাৰ এইখিনি বনাই মেলি কেনেকৈ আচাৰ বনাব নাজানো। বাঁহৰ আচাৰ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব। এতিয়া যাম মিক্সাৰ খাবলৈ। ভাইটিয়ে তাই ফোন কৰিলে, সিহঁতক বোলে মিক্সাৰ খুৱাব লাগে। আমি ওলালোঁ তিনিটাই মিক্সাৰ খাব যাওঁ কলেজ তিনিআলিত। আজি খোজকাঢ়ি ওলালোঁ, কিমাননো বাইক আৰু স্কুটি চলাম। মিক্সাৰ ল'লে, এতিয়া মিক্সাৰটো খাই লওঁ। খায়ে আহোঁগৈ গোটেই দিন। মিক্সাৰটো খাই ইমান খাচ নালাগিলে। আমাৰ অতি মৰমৰ চিমেণ্ট চাপৰি কলেজ, এখন কলেজৰ গেট বনাই আছে, আধাকণীয়া হৈ আছে বৰ্তমান। আমি এইফালে খোজকাঢ়ি গৈ আছোঁ। এইটো ৰাস্তাত যাম, দীপা যাম নেকি আলু চপ খাবলৈ বহিছিলোঁ আমি। মানে হৈছে আমাৰ জুনিয়ৰ কলেজ, আৰু জুনিয়ৰ কলেজখন দেখিছে নাই, হাবিত থকা নিচিনা লাগিছে। এইফালে এখন আছে বাগান। এখন ৱাল দেখিছে নহয়, এইখন ৱাল মানে আমি এক্সামত কি কৰিছিলোঁ, এইফালেদি জাপ মাৰি পাৰ হৈ গৈছিলোঁ। এখন গেটেদি সোমাই আহে লগৰ এটাই, তাৰপিছত আমি ইফালেদি নকলবোৰ পাছ কৰাই দিওঁ, আৰু তাৰপিছত আমি ইফালেদি সোমাংগে গৈ পিনে। এনেকুৱা চৈতান আছিলোঁ। ই বোলে যেনে তেনে এনেকুৱা কৰি 3rd ডিভিজনত পাছ হৈছে। কিমানত পাছ হ'লি? মই 3rd ডিভিজনতে চুচৰি বাগৰি হ'লেও পাছ কৰিছোঁতো। আৰু মই কি কৰিছিলোঁ, মই পেচাব কৰিব গৈ নকলবোৰ পূৰা লুটিয়াই চাইছিলোঁ কোনটো আহিছে। মানে ৰুমত থাকোঁতে কুৱেশ্যনটো চাই লওঁ, এনচাৰটো। এতিয়া আকৌ আহি গ'লোঁ দীপা ডিম চপ খাবলৈ। ডিম চপ আলু চপ এয়া বনাই আছে। মাল আদায়, আমি লাষ্ট কাষ্টমাৰ চাগে। চব খাই লওঁ, ফেমাছ এইখন দোকান, মানে আলু চপ ডিম চপ। আহিব পাৰে, আহিব। ডিম চপ চিম চপ খাই আহিলোঁ, টমটমখন চাৰ্জত দিলোঁ। বাই বাই, টাটা।